मौत आ जाए लेकिन ब्लॉगिंग रुकनी नहीं चाहिए, यही है हालत। और दলং पार কৰিছো ফালে মানুহ ফালে আমাৰ ৰাইজ আহিছে। এইযোৰ মোৰ লেহেংগা কেনেকুৱা লাগিছে, বহুত মিছ কৰিম। হেল্ল' এভৰিৱান, এতিয়া আহিছোঁ মই অকণমান টাউনত মানে ফুৰিবলৈ। মানে সদায় সদায় কিমান থাকিম আৰু ঘৰত একদম বৰ হৈ গৈছোঁ। কেতিয়াবা কেতিয়াবা ওলাবও লাগে, নিজক সময় দিব লাগে, মানে মনটো ফ্ৰেছ কৰিব লাগে, মাইণ্ডটো ফ্ৰেছ কৰিব লাগে। চ' ওলাই আহিছোঁ আৰু এতিয়া একচুৱেলি ফুচকা খাম বুলি ৰখি আছোঁ, পূৰা ভিৰ লাগি আছিলে, এতিয়া খাম। নাখালেও নাই যিহেতু বহুত গৰম, ইমানটা মানে আজি মন যোৱা নাই ফুচকা খাবলৈ। ঠাণ্ডা পানী লৈছোঁ আৰু খাই আছোঁ। মই আছোঁ ফেশ্বন ৱৰ্ল্ডৰ অপজিট চাইডত, ইফালে আমাৰ কোকৰাঝাৰ গাঁৱৰ গুণগুণ বাছ আহি গ'ল। এইখন বাছ মানে কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ ডাইৰেক্ট যায় আৰু ডাইৰেক্ট আহে। এইখনতে মই অহা যোৱা কৰোঁ গুৱাহাটী গ'লে, মানে ঠিক টাইমত আহি গ'ল। খুব চাইছে আমলখি কেজি 60 টাকা। 60 টাকা পোয়া। এটা 850 চাৰিটা পাঁচটা মান। এতিয়া আহিছোঁ মোৰ ফেভৰেট জেগাত, মানে ম'ম' খোৱা, য'ত মই সদায় ম'ম' খাওঁ ইয়াতেই, মানে বিশালৰ ফ্ৰণ্ট চাইডে এখন বিশাল। তাত মই মোৰ ম'ম' চুপ হৈ গৈছে, এটা মজাকৈ খাম আৰু। বন্ধাকবি লাগিছে, ফ্লেভাৰটো বেলেগ। বন্ধাকবি দিয়ে ন? এইফালে পৰিল অৱস্থা বেয়া কৰি দিছে মোৰ একদম। পুৰা খেলি খেলি অৱস্থা একদম বেয়া, কি অৱস্থা, চুলি তুলি টানি একদম অৱস্থা বেয়া কৰি দিছে মোৰ। একো নাই, যিয়ে নহওক বহুত মৰম লগা হয়। যিহেতু বৰষুণৰ বতৰ, ৰাতি খিচিৰি, আলু ভাজি আৰু ক্ষীৰ খালোঁ। নেক্সট ডে মই আহিলোঁ বঙাইগাঁও পু মটৰ্ছত, মানে মোক ইনভাইট কৰিছিলে জুম 125 স্কুটিৰ লঞ্চত।
পেটটো পুৰা ঠাণ্ডা হৈ গ'ল। এতিয়া আহিছোঁ খানা খাবলৈ, মানে লাঞ্চটো ইয়াত কৰি যাওঁ। হোটেল চলো আনা, ইয়াত বহুত টেষ্টি টেষ্টি খানা বনায়। মই আজি ছেকেণ্ড টাইম খাই আছোঁ ইয়াত। কিমান মজা মজা, মানে মই লৈছোঁ ভেজ থালি, তাৰপিছত কিমান কি আছে ইয়াত আছে। ইয়াত মানে টপ দিয়ে আৰু ইয়াৰ মিঠাইত খানাৰ শেষত মানে মজা, মিঠাইটো ইমান কোমল। আৰু গধূলি আনিছিলোঁ কচুৰি আৰু চাটনি, মানে ৰাতি ভাত চাত নাখাওঁ, আজি কচুৰি আৰু চাটনি জেলেবি খাই পেলাই শুই থাকিম। একদম সাজি কাচি ধুনীয়াকৈ ওলাইছোঁ, মানে পূৰা গল্ডেন গল্ডেন। মানে আজি আছে চাবেদাৰ হালদি, তাৰ কাৰণে মই এতিয়া ওলাইছোঁ সাজি কাচি। আৰু এতিয়া যাম ট্ৰেইলাৰত, কাৰণ তাৰ লেহেংগা ল'ব আছে। আৰু এতিয়া ওলাইছোঁ আৰু সাজি কাচি। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। পাৰ্চ আজি মানে পূৰা গল্ডেন হৈ যাম। আৰু এইটো লৈ লৈছোঁ তাইৰ কাৰণে, এইটো পলিপাট নেকি, নবৰ মই গৈছিলোঁ আনিবলৈ। কেনেকুৱা লাগিছে এইটো, বহুত ধুনীয়া লাগিব ন কইনা যিহেতু। চ' তাইৰ কাৰণে মই মোৰ ফালৰ পৰা এইটো গিফ্ট। আৰু এই গিফ্টটো মই আজি দিম তাইক হালদিৰ দিনাই, কাৰণ কালি যাওঁনে নাই কোনো ঠিক নাই। কালি এটা মোৰ মানে কাম আছে বহুত ইম্পৰ্টেণ্ট। চ' যদি কামটো হয় তেতিয়াহ'লে যোৱা নহ'ব, যদি নহয় তেতিয়াহ'লে মই যাম তাইৰ বিয়াত নিশ্চয়। মই এতিয়া ওলাইছোঁ আৰু যাবলৈ। এইটো মোৰ কমপ্লিট লুক। কেনেকুৱা লাগিছে? পেহীক বাই কৈ দিয়া, বাই বাই, পেহীক বাই কৈ দিয়া, বাই বাই, উম্মা দি দিয়া, উম্মা দি দিয়া। ইমান নাজানে, জাষ্ট তাৰ 1 year হ'লহে। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, প্লাষ্টিকৰ সাপ এইটো। ভাইটি বহুত বদমাছ, এনি টাইম এইবিলাকৰ লগতে লাগি থাকে। এতিয়া ওলাইছোঁ আৰু যাবলৈ। এইযোৰ মোৰ চেণ্ডেল, চব গল্ডেন। এতিয়া যাওঁ আৰু চুলিখিনি বান্ধি লৈছোঁ, ইমান গৰম। মই মানে চুলি মেলি পেলাই থাকিব নোৱাৰোঁৱে। এতিয়া ওলাইছোঁ আৰু তাইৰ ঘৰত মই বেছি সময় থাকিব নোৱাৰিম, বিকজ শ্ব' এটা আছে আজি, জাজমেণ্টৰ কাৰণে যাব লাগিব। গেটটো লগাই দিছোঁ, এতিয়া যাওঁগৈ আৰু। চাই থাকিব আজি স্কিপ নকৰাকৈ। এইযোৰ কাপোৰ আমাৰ চাবেদাৰ বঢ়িয়াকে। बहुत आ जाए लेकिन ब्लॉगिंग रुकनी नहीं चाहिए। यही है हालत, रास्ता भी खराब फिर भी ब्लॉगिंग स्टार्ट है। আমাৰ ভাইটি এতিয়া গৈ আছোঁ ঘৰলৈ, মানে চাবেদাৰ ঘৰলৈ। ভিডিঅ'টো এডিট কৰি থাকোঁতে বহুত ভিডিঅ' নিদিলোঁ, কাৰণ ইমানেই কন্দা কটা চলি আছিলে চাবেদাৰ ঘৰত। চাবেদাটো পাগলীয়ে হৈ গৈছিলে। তাইক অকণমান ফুচুলাই মেলি অকণমান মন ভাল লগালোঁ আৰু যেনে তেনে। বেচেৰি কি ক'ম, ছোৱালীৰ জীৱনে আৰু নিজৰ ঘৰখন এৰি আন এখন ঘৰলৈ যাবলগীয়া হয়। এয়া গেটৰ কাম চলি আছে। এফালে মই ৰিলছ বনাইছিলোঁ, ষ্টেণ্ডটো লৈ তাই গৈ আছে। পেণ্ডেলৰ কাম চলি আছে। বিয়া ঘৰ একদম চবে ৰং খেলিছে, ইহঁতৰ নিয়ম মানে এইবিলাক ৰং খেলি। ৰাম ৰাম ৰাম, আমি মেহেন্দী আৰ্টিষ্টক ল'ব আহিছোঁ। মেহেন্দী আৰ্টিষ্ট এইফালে আহি আছে, আমি ৱেলকাম কৰিব আহিছোঁ তেওঁলোকক। আমাৰ মেকআপ আৰ্টিষ্ট, আমাৰ প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট। মেডাম আপুনি কিমান চাৰ্জ কৰিব কওকচোন? 0 rupees। এতিয়া চাবেদাহঁতৰ ঘৰৰ পৰা আহি এতিয়া ওলাইছোঁ যাবলৈ
জাজমেণ্টৰ কাৰণে হালদিত থাকিব নোৱাৰিলোঁ, বহুত মনটো বেয়া লাগিছে। এতিয়া যিহেতু প্ৰগ্ৰামটো লৈ লোৱা হৈছে মানে জাজমেণ্টৰ কাৰণে যাবই লাগিব। এতিয়া ম'ম' বহুত ভোক লাগিছে, খাই লওঁ আৰু এইটো চপ এতিয়া মজাকে খাম আৰু। ভেজ ম'ম' হৈছে বেয়া লাগে খাই, টেষ্টি আছে। বৰ ডেঞ্জাৰ জেগা, একদম পাহাৰীয়া এলেকা, চাৰিওফালে পাহাৰ। এতিয়া আমি বাঁহৰ দলঙেৰে যাব লাগিব, বহুত ৰিস্কি মানে। চ' নামি লৈছোঁ বাইকৰ পৰা। এতিয়া অ' মাই গড, ভয় লাগিছে বাপৰে। মেখেলা চাদৰ পিন্ধি ইফালে হিল পিন্ধি বাঁহৰ দলং পাৰ কৰিছোঁ। ইফালে মানুহ আহি আছে, মানে চাৰিওফালে পাহাৰ, একদম পাহাৰ এলেকা চবফালে। গান্ধীপথে গৈ আছে আৰু আমিও গৈ আছোঁ। বহি আছোঁ, এতিয়া ষ্টাৰ্ট হ'ব প্ৰগ্ৰাম। প্ৰগ্ৰামখন আছিলে মানে ডান্স কম্পিটিশ্যনটো আছিলে ভোমেশ্বৰ পাহাৰ চাকপিদন মেলা। এয়া ষ্টাৰ্ট হ'লেই আৰু এইফালে আমাৰ ৰাইজ আহিছে। প্ৰতিযোগীক আমাৰ বিচাৰকৰ তৰফৰ পৰা কিছুমান নিয়মাৱলী আমি তেওঁলোকৰ বাবে ক'বলৈ গৈ আছোঁ। গতিকে আপোনাক যাতে আপুনি আপোনাৰ দায়িত্ব বুজি কাম dari na happy na saya. ৰাতি মানে প্ৰগ্ৰামখন শেষ কৰি পেলাই যেতিয়া আমি আহিছিলোঁ মানে ৰাতি ডিনাৰ কৰিবলৈ, তেতিয়া ছাগলী এজনী আহি এনেকৈ মোৰ ওচৰত আহিছিলে আৰু। এতিয়া আধা ৰেডি হৈছোঁ, দুপাট্টা লোৱা হোৱাই নাই, হেয়াৰ ষ্টাইল কৰা হোৱাই নাই। এইযোৰ মোৰ লেহেংগা কেনেকুৱা লাগিছে। তাৰপিছত মোৰ দুপাট্টা ল'ব আছে, এতিয়া দুপাট্টাটো ল'ম, অকণমান আছে আৰু ৰেডি হ'বলৈ। চ' চাই থাকিব। সাজি কাচি পূৰা ৰেডি। এতিয়া মই আৰু চুনু যাম আৰু লগত আছে লক্ষ্মীনা মানে আমাৰ বা। তো এতিয়া ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ, এতিয়া গৈ আছোঁ চাবেদাৰ ওচৰলৈ। চ' চাই থাকিব ব্লগটো স্কিপ নকৰাকৈ। 7 কেজি ওজনৰ লেহেংগা পিন্ধি এতিয়া গৈ আছোঁ। কাপোৰে মেইনটেইন কৰিম নে মেকআপে মেইনটেইন কৰিম নে। मैं तेरा होके रहूंगा।
जहां हम वहां ढूंढ लेंगे आशियां লাষ্ট মানে আজি ছোৱালীৰ জীৱনটো আজিৰ পৰা শেষ বোৱাৰীৰ জীৱন তো আশা কৰোঁ বহুত বহুত ধুনীয়া জীৱন হওক তাৰ যুগ্ম জীৱন আৰম্ভ হওক তো সদায় আছোঁ সদায় থাকিম আৰু কি ক'ম বহুত খাছ পাৰ্টনাৰ আছিলে আছে সদায় থাকিব বহুত ভালে থাকিবি বহুত বহুত মিছ কৰিম মোৰ বহুত ইম্পৰ্টেণ্ট এটা কাম আছিলে যাৰ বাবে মই সোনকালে আহি গ'লোঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই